তই ইয়াতে আছ নি? আজি নাযাওঁ নেকি? বৈ আকৌ। বৈ। ঐ কৰোণা দেখিবলৈ ধুনীয়া হৈ গৈ আছে। কি ক হে? এই নহয় ভদাই যে কৰোণা। পিছে নাম্বাৰটো পোৱা হ'লে ভাল আছিল। বৈ তাৰ ওচৰতে আছে। বৈ। ভাই ক'ত যাওঁ? ৰহ ময়ো যাওঁ। সেইজন দেখোন আমাৰ দেৱদাস। বল বল তাৰ ওচৰলৈকে বল। আহি যা ৰ ভাই খবৰ ক। খবৰ হ'ব। কি হ'ল? ইমান চিন্তাত থকা যেন লাগিছে। সঁচাকৈ দেই আজি বৰ চিন্তিত যেন লাগিছে। নকবিও, জীৱনটোৰ কথাই চিন্তা কৰি আছোঁ। হয় হয়। চালা ৰ'দটো ইমানকে দিছে, তোৰ গম আছে? মালটো ক'ৰবাত ৰখি গ'ল বে। তাকে কি কবে? এইকেইটা দেখোন ইয়াতে আছে। বৈ তালৈকে যাওঁ। বল। ইয়াতে আছ, অলপ যাওঁ বৈ। বৈ। অলপ আঁতৰে থাক। কিয়? কৰোণা ক'ত? মাস্কখন লগাই লওক গোটেইকেইটা। ভাইৰাছ। জানই তহঁতি পৰিস্থিতি কি চলি আছে। তহঁতিয়ে যদি ভুল কৰ আৰু। ইয়াৰ কি হ'ল? থৈ আহিছে দুখন হ'বলৈ। সকলো কথা ইমান ধেমালিতে নল'বি অ'। নাম্বাৰটো খুজিবি আকৌ। নাই মই নোখোজো, ই খুজিব। মোৰ ভয় লাগে। মই খোজো জানো? তই খোজ। খুজিবি একো নহয়। হ'ব দে। হ'ব দে তাক যাবলৈ দে। তই সকলো কথাতে কেলে ধেমালি কৰ? তোৰ আজি হৈছে কি? নকবিও, খেলি ফুৰোঁতে কেতিয়া ইমান ডাঙৰ হ'লোঁ বুজাই নাছিলোঁ। আজিহে বুজি পাইছোঁ জীৱনৰ মূল্য কি। কিনো কৈছে জানো, একো বুজিয়ে পোৱা নাই। আবে ঘূৰাই পকাই নকবি, ডাইৰেক্ট কথাটো ক। আগতে দেউতাই দিন হাজিৰা কৰিয়ে ঘৰখন চলাইছিলে। বৰ্তমান যি পৰিস্থিতি হৈছে, কাম বন নোহোৱাই হৈছে। তাকেহে ভাবিলে কিবাই লাগে অ'। বাদ দে থ। ডেকা ল'ৰা জীৱন, খাব লাগে হ'ব লাগে, বিন্দাছ থাক, কিহৰ টেনচন? তহঁতৰ একো নাই, তহঁতৰ দেউতাহঁতৰ চাকৰি আছে, কিন্তু আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ মানুহবিলাকে চলা অসুবিধা হৈছে। হয় আকৌ। এইবিলাক ল'ৰা ধেমেলি বহুত হ'ল। নতুন কিবা এটা চিন্তা কৰিব লাগে। হয় আকৌ, কিবা এটা চিন্তা কৰিব লাগে। নিজৰ লগতে আনকো সহায় কৰিব পাৰোঁ, তেনেকুৱা কিবা এটা চিন্তা কৰিব লাগিব। তাকে ভাবি উপায় নোপোৱা হৈছোঁ। আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ মানুহবিলাক কি হ'ব? হ'ব দে, এক নতুনত্ব কিবা এটা চিন্তা কৰিব লাগিব। হ'ব, বহুত গধূলি হ'বৰে হ'ল। আমি গৈ থাকোঁ ন? বৈ।